হয় বৰমা, ঋতুৱে ঠিকেই কৈছে। এই বিয়া কেতিয়াও হ'ব নোৱাৰে। কি হৈছে এইবোৰ? কি অমিয়াবাৰ বিয়া আৰু নহ'ব নেকি বাৰু মা? অঁ বেবী, আৰু কেতিয়াও নহয় অমিয়াবাৰ বিয়া এই বদনৰ লগত। তুমি কি ক'ব খুজিছা অশ্ৰু? কথাবিলাক ভাঙি পাতি কোৱাচোন। মানে বৰমা, বদন এজন ঠগ, প্ৰবঞ্চক। তেখেতে আগতেই বিয়া কৰাইছে, 3টাকৈ সন্তানো আছে। তাৰ পাছতো তেখেতে অমিয়াৰ লগত এই খেলা খেলিছিলে। কি এইবোৰ সঁচানে? অঁ সঁচা অমিয়া, এই সকলোবোৰ সঁচা। মইনো তোমাক মিছা কথা কিয় ক'ম বাৰু? হে ভগৱান, এইবোৰ কি শুনিছোঁ? এইবোৰ কি কৈছা অশ্ৰু? অশ্ৰু, এইবোৰ কেনেকৈ জানিলা তুমি? বদনদাৰ লগত থকা ল'ৰা এজনে যেতিয়া বিয়াৰ কথা গম পালে, তেতিয়াই মোক এই খবৰটো দিছিল। আৰু লগতে এখন চিঠি আৰু কেইখনমান ফটো দিছিলে। আৰু সেইকেইখন তেওঁৰ পত্নীৰ হয় বুলিও তেখেতে কৈছিল। ফটোকেইখন দেখিয়ে মই ঋতুক কথাখিনি সকলোবোৰ জনাইছিলোঁ আৰু তাইক সেইবাবেই আপোনালোকৰ ওচৰলৈ পঠাই দিছিলোঁ। আৰু আপোনালোকে তাইৰ কথা বিশ্বাস নকৰিব বুলি জানিয়ে ময়ো তাইৰ পেছতেই আহিছিলোঁ। এইখন ফটো লওক, এবাৰ চাই লওক। মাজনী, কি কৰিলোঁ মই এয়া? মোক আপোনালোকে ভুল বুজিছিলে। মই গম পাই লৰালৰিকৈ অটোখন লৈয়ে আহিছোঁ। বদন সঁচাকৈ ঠগ। তাইৰ কোনো ভনীয়েক নাই। এইদৰে বহুতো ঠাইত সম্পত্তিৰ আশাত বিয়া খাব খোজে। বহুতো গোচৰ এতিয়া প্ৰকাশ পাইছে। মা, মই এতিয়া কি কৰোঁ? কি কৰিবি মাজনী? সকলো কপালৰ লিখন। তাৰমানে মা, অমিয়াবাৰ এতিয়া কি হ'ব? অঁ বেবী, অমিয়াবাৰ বিয়া হে ভগৱান। কিন্তু এতিয়াতো নিয়ম অনুসৰি অমিয়া এগৰাকী বিবাহিতা স্ত্ৰী হ'ল। এতিয়া কি কৰিবা? মা, তুমি যি হাতেৰে অমিৰ শিৰত সেন্দুৰ দিছিলা, সেই হাতেৰে অমিৰ সেন্দুৰ মচি দিয়া। তাৰ বাদেতো আৰু বেলেগ কোনো উপায় নাই মা। নাই, এজনী যুৱতী শিৰত সেন্দুৰ দি পুনৰ কি সাহসেৰে মই তাই সেই সেন্দুৰ মচি দিম? তাইৰ জীৱনত কলংক সানি দিম মাজনী। নহয় বাইদেউ, আপুনি তাকেই কৰক। মোৰ ভুলৰ বাবেই আজি এনে অৱস্থা হ'ল। ধন সম্পত্তিৰ লোভত পৰি, চেহেৰাৰ ধুনীয়া দেখি মই অমিয়াক বিয়া কৰাবলৈ বদনক নিজেই জোৰ দিছিলোঁ। আপুনি সেই সেন্দুৰ মচি দিয়ক বাইদেউ। মা, এবাৰ দিয়া সেন্দুৰৰ ৰং কোনো দিনেই নুগুচে। মা, সেন্দুৰ মচিলে বিয়াতে নাৰীটো ছোৱালী হৈ নাযায়। আৰু মা, উপায় নাই অ মাজনী, ইয়াৰ বাহিৰে আৰু একো উপায় নাই। তোৰ কপালৰ পৰাই সেন্দুৰৰ ৰঙা ৰং আঁতৰাবই লাগিব। কুঞ্জা বাইদেউ, আপুনি মোহাৰি দিয়ক। যি হাতেৰে আপুনি সেন্দুৰ দিছিল, সেই হাতেৰে মোহাৰি দিয়ক। যদি সকলোৰে একে ইচ্ছা, ভগৱানেও মোক যদি এই কাৰণেই পাপটো কৰিব দিছে, তাৰ বাদেতো মোৰ আৰু একো উপায় নাই। মোক ক্ষমা কৰিবা অমিয়া। এয়া বাৰু মোৰ লগত কি হৈ গ'ল মা? মোৰ কি ভুল আছিলে বা? মই কিয় এনেকুৱা হ'ল মোৰ লগত মা? মাজনীও, মোৰ ভুলৰ বাবে আজি এই দুখা। মোক ক্ষমা কৰি দিবি মাজনী, মোক ক্ষমা কৰি দিবি মাজনী। মই এতিয়াহে বুজি পালোঁ অ মাজনী, ধন সম্পত্তি আছে মানুহক সুখ দিব নোৱাৰে। মৰম চেনেহ লাগে। সেন্দুৰৰ ৰং সদায় মৰম চেনেহে উজ্বলি উঠে, ধন সম্পত্তিয়ে নহয়। মোক ক্ষমা কৰি দিবি অ মাজনী, মোক ক্ষমা কৰি দিবি। নমস্কাৰ বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোকৰ সকলোৰে ভালেই, আমাৰো ভালেই। আমাৰ ভিডিঅ'বোৰ চাই বাৰু আপোনালোকে কেনে পাইছে? যদি ভাল পাইছে তেতিয়াহ'লে আমাৰ ভিডিঅ'বোৰত লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ কিন্তু একেবাৰেই নাপাহৰিব দেই। আৰু আপোনালোকে আমাৰ ভিডিঅ'বোৰ যে চাইছে তাৰ বাবে আমি আপোনালোকক বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। এনেকৈ আমাৰ ভিডিঅ'বোৰ মৰম দি যাওক, ভাল পোৱা দি যাওক আৰু আগ্ৰহে চাই যাওক। আৰু আমাৰ চেনেলটো কিন্তু ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো দবাবলৈ একেবাৰে নাপাহৰিব। সেইটো দবাই দিব, তেতিয়াহে আমাৰ ভিডিঅ'বোৰ আপোনালোকে আগতীয়াকৈ চাবলৈ পাব।
নে কি কয় দবাব দেই আৰু ছাবস্ক্ৰাইব কৰি দিব। আপোনালোকে যে আমাৰ ভিডিঅ'বোৰ চাইছে তাৰ বাবে আমি আপোনালোকক বহুত বহুত ধন্যবাদ জনাইছোঁ আৰু আমাৰ ভিডিঅ'বিলাক এনেকৈ চাই যাব আৰু আমাক উৎসাহ দি যাব, তেতিয়াহে আমি নতুন নতুন ভিডিঅ' বনাবলৈ আপোনালোকৰ পৰা উৎসাহ পাম। আমাৰ ভিডিঅ'বোৰ যদি চাই আপোনালোকে ভাল পাইছে তেতিয়াহ'লেতো নক'লেই হ'ব, আপোনালোকেতো ৰঙা বাটনটো মানে ছাবস্ক্ৰাইবটো কৰিয়েতো যাব আৰু কাষত থকা বেল আইকনটোতো দবাবই। সেইটো আপোনালোকক আৰু ক'ব লাগে জানো? নিশ্চয় নালাগে। তেতিয়াহ'লে আশা কৰিছোঁ আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বুলি।